ছোৱালীৰ লগত বহুত আগৰ পৰাই চিনাকি আছিলে, কেইটাবাৰ আগতে লগ পাইছিলে আৰু সেইবাৰেই খালি লগ পাই পেলাই ছেক্সুৱেল প্লেজাৰ কাৰণে মাতিছে আৰু এজন এক্সট্ৰা আহি গ'ল। এক্সট্ৰা অহাৰ পিছত ছোৱালীজনীৰ লগত যেতিয়া ৰেপ কৰিছে তাৰপিছত ছোৱালী অলপ ভয় খাই পেলাই খঙত কৈ দিছে কি এতিয়া আমি ঘৰত জনাম আৰু গাঁৱত জনাই দিম। এইটো কোৱাৰ লগে লগে এই তিনিজন যে একিউজড আছে অলপ নাৰ্ভাছ হৈ গ'ল, অলপ বেছি ভয় খাই গ'ল আৰু তাতে অন দ্য স্পট ডিচিজন ল'লে কি এতিয়া আমাৰ যদি আমি তেওঁলোকক যাব দিম তেতিয়া আমাৰ কাৰণে দিগদাৰী হ'ব পাৰে। এইটো লৈ তেওঁলোকৰ অন দ্য স্পট যে আছে তিনিজন মিলি পেলাই হত্যা কৰিছে। হত্যা কৰাৰ পিছত ডেড বডিক উঠাই পেলাই আম গছ আছে ওচৰত তাত গৈ পেলাই দুইজনীক লটকাই দিছে। তিনিজন মেইন একিউজ ছাৰ কৈছে তো এতিয়া আমাৰ সেইবিলাক তদন্ত চলি আছে। আপুনি পিছত পুৰা তদন্তত ওলাব কথাটো কোনে কেনেকুৱা মাতিছে।